গাইজ বিহুৰ বতৰত আপোনালোকে চবেই গমেই পাইছে এইখন যিহেতুকে আমাৰ অসমীয়া প্ৰডাৰ ধুতি জীৱনত মই প্ৰথম ধুতি পিন্ধিম আৰু তাৰোপৰি বহুতকেইটা বিহুৰ শ্বুট কেঞ্চেল কৰিছোঁ তো কেঞ্চেল কৰাৰ ৰিজন বহুতকেইটা আছিল তো যা নহওক আজি প্ৰথম মানে শ্বুট আমাৰ বিহুৰ শ্বুট হ'ব কাপাল শ্বুট আৰু বাকীখিনি আপোনালোকক দেখে ফাইনেলি ধুতি পিন্ধিলোঁ কেনেকুৱা হৈছে নাজানো জীৱনত প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ কিবা যদি ভুল হৈছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু এইফালে ফেফেৰি ৰেডি হৈ আছে গাইজ অকণমান পিছত দেখাই আছোঁ ফাইনেল লুকছটো আৰু এফালে মই অলমষ্ট ৰেডি হ'লোঁ আৰু ফেফেৰি ৰেডি হোৱাই নাই গাইজ ৰেডি হৈ আছে মানে ৰেডি কমপ্লিট হোৱা নাই আৰু এফালে মাটি চাটি বহি লৈছে এইগিলা কি কৰি আছে চাচোন আপোনালোকে আৰু এফালে মই ঢোলটো লৈ এফালে ঢোল বজাম আৰু এনেকুৱা লাগি আছে মনোভাৱ আৰু আমি আছোঁ এই খুৰীমাহঁতৰ ঘৰত আমি এতিয়া যাই আছোঁ লোকেশ্যনত গাইজ ফেফেৰি আৰু মই ফাইনেলি বহুত দিনৰ মূৰত আপোনালোকৰ আগত আপোনালোকৰ দাবীত তো এতিয়া আমি যাম ফটোশ্বুট এটা আছে কেনেকুৱা হয় এক্সপিৰিয়েঞ্চ আপোনালোকৰ আগত জনাম আৰু লগতে ফটোবিলাকো আপোনালোকৰ আগত উপস্থাপন কৰিম তো আপোনালোকে সহযোগ কৰিব মানে লাইক কমেণ্ট কৰিব লগতে শ্বেয়াৰো কৰি দিব নে কি কয় দে আৰু আমি আহি পালোঁ আমাৰ লোকেশ্যনত এতিয়া আমাৰ ফটোশ্বুট আৰম্ভ হ'ব আৰু এইফালে নাচনী নামি আছে এইফালেদি এইফালে নাচনী নামিলে এইটো নাচনী একবাৰ চাই দি হেল্ল' হাই কি খবৰ ফ্ৰেণ্ডছ আপোনালোকৰ অনুমতি এয়া আমাৰ শ্বুট লোৱা আৰম্ভ হ'ল আৰু আজিৰ ফটোগ্ৰাফাৰ হৈছে 5 ষ্টাৰ ফটোগ্ৰাফী বুলি পেজটো কলাবৰেশ্যন থাকিব আমাৰ এই ভিডিঅ'টোত আৰু সিহঁতৰ একচুৱেলি আইডিয়াবিলাক যিবিলাক ফটোৰ পোষ্ট যিবিলাক আইডিয়া হয় মানে এক্সেলেণ্ট বুলি ক'ব লাগিব তো আপোনালোকে হয়তো গমেই পাইছে আমাৰ কিছু ফটো আপলোড কৰিছে আৰু দেখা পাইছে ফেফেৰি কঁকাল ভাঙবাই নাজানে আৰু আমাৰ জেহৰুলে দেখে দি আছে কঁকাল কেনেকৈ ভাঙিব লাগে তো এনেকৈ হাঁহি ধেমালিৰে ফটোখিনি লৈ আছোঁ অলপ মাজতে খেলি মেলি হৈছিল আৰু খেলি মেলিটো থাকেই আৰু জীৱনত নে কি কয় তো আপোনালোকৰ দোৱা আৰু আশীৰ্বাদত আকৌ আহি গ'লোঁ আপোনালোকৰ মাজত এনেকেই দুটামান ৰিলছৰ শ্বুট ল'লোঁ তো কেনেকুৱা হৈছে ভিডিঅ'টো কমেণ্ট কৰিব লগতে আনৰ মাজত ঠেলি দিব আৰু নে কি ফেফেৰি আৰু ফেফেৰা ঠিক হোৱা বুলি দে আৰু আজিৰ কাৰণে এখিনি বাই বাই গাইছ